ঘরে ঘরে শিক্ষা তেতিয়াহে ৰক্ষা। মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত বুকুতলা আঞ্চলিক সমিতিৰ হিচাপে আজি ইংৰাজীৰ 17/9/2023 তাৰিখ দেওবাৰে বকুলতলা জাতীয় বিদ্যালয়ৰ পবিত্ৰ ভূমিত শপত খাই কওঁ যে মই আজিৰ পৰা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি মানি চলাৰ উপৰিও আমচুৰ গোপনীয়তা ৰক্ষা কৰি যাম তথা সকলো ৰাজনৈতিক দল উপদলৰ মতাদৰ্শৰ ঊৰ্ধত থাকি আমচুৰ সংবিধানৰ গণ্ডিত কাম কৰি যাম। প্ৰকাশ থাকে যে মই যদি আমচুৰ সংবিধানৰ বহিৰ্ভূত কোনো কাৰ্যত লিপ্ত হওঁ তেন্তে মোৰ বিৰুদ্ধে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যিকোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আজি ইংৰাজী 17/9/2023 তাৰিখে দেওবাৰে উপৰোক্ত শপত বাক্য নিম্ন স্বাক্ষৰকাৰীৰ আগত সুস্থ শৰীৰে ও স্বজ্ঞানে নিজ ইচ্ছামতে পাঠ কৰি এই শপত পত্ৰত চহী কৰিলোঁ। আৰু এবাৰ মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত বকুলতলা আঞ্চলিক সমিতিৰ হিচাপে আজি 17/9/2023 তাৰিখ দেওবাৰে বকুলতলা জাতীয় বিদ্যালয়ৰ পবিত্ৰ ভূমিত শপত খাই কওঁ যে মই আজিৰ পৰা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি মানি চলাৰ উপৰিও আমচুৰ গোপনীয়তা ৰক্ষা কৰি যাম তথা সকলো ৰাজনৈতিক দল উপদলৰ মতাদৰ্শৰ ঊৰ্ধত থাকি আমচুৰ সংবিধানৰ গণ্ডিত কাম কৰি যাম। প্ৰকাশ থাকে যে মই যদি আমচুৰ সংবিধানৰ বহিৰ্ভূত কোনো কাৰ্যত লিপ্ত হওঁ তেন্তে মোৰ বিৰুদ্ধে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যিকোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আজি 17/9/2023 তাৰিখ দেওবাৰে উপৰোক্ত শপত বাক্য নিম্ন স্বাক্ষৰকাৰীৰ আগত সুস্থ শৰীৰে ও স্বজ্ঞানে নিজ ইচ্ছামতে পাঠ কৰি এই শপত পত্ৰত চহী কৰিলোঁ।